তো hey guys, welcome back to my another new vlog. তো মই মিষ্টাৰ যেন আপোনাৰ লগত আগত আৰু এটা নতুন ভিডিঅ' লৈ মই আজি স্বাগতম জনাইছোঁ। মানে 25 তাৰিখৰ দিনাখন মানে ভিডিঅ' এটা বনাই থৈছিলোঁ। মানে স্কুলত গুণোৎসৱ হৈছিলে, তো তাত মই ভিডিঅ' এটা বনাব গৈছিলোঁ। তো ভিডিঅ'টো অলপমান বনালোঁ, মানে বনোৱাৰ পিছত মোৰ সেইটো ভিডিঅ' এডিট বাগেৰা হৈ গ'ল। তাত মানে একো কথা বতৰা নাছিলে, তো সেইকাৰণতে মানে মই আপোনালোকক আগতীয়াকৈ এষাৰ কথা জনাই দিব বিচাৰিছোঁ। মানে ভিডিঅ'টোত একো কথা মানে কোৱা নহ'ব, তো মই অকল ইণ্ট্ৰ'টো দিছোঁ আৰু। তো ভিডিঅ'টো চাব। মানে বহুত কষ্ট কৰিছে ল'ৰা ছোৱালীবিলাকে মানে গুণোৎসৱৰ কাৰণে। মানে মই যিমানবিলাক দেখিছোঁ আৰু মানে পাঠদান, তাৰপিছত প্ৰথমতে যিমানটো আদৰণি, সকলোবিলাক মানে যিমানটো সিহঁতে কৰিব পাৰিছে, তো সকলোবিলাক ভালকৈ কৰিছে। মানে চাই কেনেও মোৰ বহুত ভাল লাগিল। তো ভিডিঅ'টো চাব শেষলৈকে, তেতিয়া মানে দেখি পাব নচুকী ৰুক্মিণী হাইস্কুলত মানে গুণোৎসৱৰ এটি ভিডিঅ'। তো যদি ভিডিঅ'টো মানে ভাল লাগে, মই পাঠদান কৰাবিলাক যদি মানে ইয়াত পাঠদান কৰাবিলাক যদি আপোনালোকে যদি চাই কেনে ভাল লাগে, তো কমেণ্ট এটা কৰি দিব ভাল লাগিলে বুলি ভিডিঅ'টো চাই। তো মই সেইদিনা কৈছিলোঁ আপোনালোকক, মই মানে অম্বিকাপুৰত ভিডিঅ' বনাব যাম বুলি কৈছিলোঁ, বাট মানে সেইকেইদিন ইমানে বৰষুণ দি আছে। এতিয়া আজি অলপ আগত বৰষুণটো এৰিছে, তো এৰাৰ কাৰণে মই এফালে ওলাই আহিলোঁ। মানে ওলাই মেলি আপোনালোকক ভিডিঅ'টো ক'বলৈ ওলাই আহিছিলোঁ। তো এইকেইদিন ৰেগুলাৰ ভিডিঅ' দিয়া মানে নহ'ব, এনেকৈও ৰেগুলাৰ ভিডিঅ' নাই হোৱা মানে। তো এইকেইদিন আৰু ইমান ভিডিঅ' দিয়া নহ'বই চাগে নেকি। মই ভাবিছোঁ এটা কেমেৰা ল'ম বুলি, মানে DSLR কেমেৰা। বাট মানে মই এতিয়া মোবাইলৰ সৈতে ভিডিঅ' কৰি থাকোঁ, তো সেইকাৰণে অকণমান অসুবিধা হয়। তো সেইকাৰণে ভাবিছোঁ কেমেৰা এটা ল'ম। তো সেইটো কাৰণে অকণমান টাইম লাগিব, ভিডিঅ' বাগেৰা দুদিনমান মানে হ'ব পাৰে বহুত দিন। বাট মানে যেতিয়ালৈকে কেমেৰাটো নলওঁ নেকি, যদি মোবাইলটো এইটো মোবাইলত চলাই থাকোঁ, বাট মানে বনাই থাকিম মাজে মাজে এনেকৈ হ'লেও। মানে কেমেৰাটো যেতিয়া লৈ ল'ম, তেতিয়া মানে ভাল জেগাত যাম আৰু ভিডিঅ' বনাবলৈ। তো কি হয়, ভাল মানে লগত যদি GoPro বা এনেকুৱা DSLR কেমেৰা বা এনেকুৱা ভাল বস্তু এটা থাকে, তেতিয়া মানে ভিডিঅ' বনায়ো ভাল লাগে আৰু ক'ৰবাত এটুকুৰা জেগাত গ'লে মানেও। তো মোবাইলৰ সৈতে মানে ভিডিঅ' বনাবলৈ অকণমান অসুবিধা হয়, তো সেইকাৰণে ল'ম বুলি ভাবিছোঁ। তো ছাপোৰ্ট কৰি থাকিব সকলোৱে, যাতে আশা কৰোঁ আপোনালোকে যদি ছাপোৰ্ট কৰি থাকে, সেই আপোনালোকৰ ছাপোৰ্টৰ আশাতে মই ল'ম আৰু কেমেৰাটো। যদি মানে ছাপোৰ্টটো যদি আপোনালোকে যদি কৰিব এৰি দিয়ে, তো মই চাই লওঁ আৰু তেতিয়া যদি ছাপোৰ্ট কৰি থাকে তেতিয়া ল'মেই। এইটো আপোনালোকৰ আগত মোৰ পাক্কা হেৰি থাকিলে। তো ভিডিঅ'টো এতিয়া চাই যাওক শেষলৈকে, কেনেকুৱা পাই হ'লেও। তো ব'লক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ আৰু।
গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব এণ্ড লাইক কমেণ্টটো কৰি দিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অকণমান শ্বেয়াৰ কৰি দিব বাট যদি ভিডিঅ'টো চাই যদি বেয়া পালে তো ডিছলাইক মাৰি দিব আৰু যোনে যোনে মানে একেবাৰে বেয়া পায় তো আনছাবস্ক্ৰাইব মাৰি দিব তো যিবিলাকে ছাবস্ক্ৰাইব কৰি দিছে সেইবিলাকৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল আৰু যোনে যোনে আহিবলগীয়া আছে মোৰ চেনেলত তো সিহঁতকো মানে ৱেলকামটো থাকিল আৰু ভিডিঅ'টো ইমানেই আছিলে আৰু ক'বলৈ একো নাই তো বাই আৰু